ইউটিউবত ভিডিঅ' বনা আজি মোৰ বহুত দিনেই হ'ল, কিন্তু ইউটিউবাৰ্ছবিলাক যে মিটআপ কৰে তেনেকুৱাত গৈ নাপালোঁ। তো আজি ফাইনেলি আমাৰ বঙাইগাঁৱৰ যিখিনি ইউটিউবাৰ্ছ আছে, মানে ইউটিউবত ভিডিঅ' চিডিঅ' বনাই আৰু তেওঁলোকে এক জেগাত লগ হ'ব। সকলোকে লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টো মই নটিফিকেশ্যন আহিব সময়ে নাপায় ইয়াৰে পৰা আৰম্ভ কৰোঁ। ৰ'ব গাইজ, মই আপোনালোকক মিটআপ ক'ত হ'ব, কোন জেগাত, সেই জেগাৰ নামেই কোৱা নাই। তো মিটআপ হ'ব আমাৰ সন্ন্যাসী পাহাৰত। বঙাইগাঁও ইউটিউব ক্ৰিয়েটৰ্ছ মিটআপ। বুম বুম জুই পাৰ্টি আজি কোকৰাঝাৰৰ পৰা আহিছে এই যে ৰাজবংশী বিবয়েছ মোৰ ভাইটি, মোৰ জেঠা ল'ৰাটোৱে একজেক্ট এনেকুৱা হয়। গতিকে কিয়বা মই নৰ্থ খুবেই ভাল পাওঁ, আগৰ পৰা চাওঁ, খুব ভাল ব্লগ বনাই, খুবেই কষ্ট কৰে। তেওঁৰ চেনেলত গৈ যিহেতু ছাবস্ক্ৰাইব মানে কৰি দিব, মৰম দিব বুলি মই আশা কৰিলোঁ দেই। আৰু গুৰুং ডাকো চাব, ডিছক্ৰিপশ্যনত লিংক দিম। কিজন হবাই পাম নেকি? অ' ভাস্কৰ দা, পঢ়াত চহাত হৈ গেল। সম্বৰ্ধনা জনাম, গামোচাখনৰ সম্বৰ্ধনা জনাব আমাৰ নিতলৈকে সকলোৱে। এই আমাৰ জচিলা গুৰুংদাৰ কাৰণে সকলোৱে খাই ভাল পাম মিঠাই দাদি কুৰি হেল্ল' ফ্ৰেণ্ডছ, মই নৰোত্তম। ঠিক আছে, এইটো মোৰ জীৱনৰ প্ৰথম ইউটিউবৰ মিটআপ আৰু সকলোকে লগ পাইছোঁ, ভাল লাগিল। সকলোৱে মানে ইউটিউবৰ সৈতে জড়িত আছে, ইউটিউবত কোনোবাই ব্লগছ দিয়ে, কোনোবাই কভাৰ দিয়ে, সকলোকে লগ পাই ভাল লাগিল। এয়া আমাৰ গুৰুং দা আহিছে কোকৰাঝাৰৰ পৰা, ধন্যবাদ। এতিয়া মই হেল্ল' ৰিপৰ্টাৰ। আমাৰ মাজত আৰু এটা আছে, আমাৰ মানে বিশেষ এই আমাৰ এই তাৰমানে ইউটিউবাৰ মিত্ৰ কোনোবা চেনেল সাবস্ক্ৰাইব কৰা নাই আৰু সকলোৱে ভালকে ভিডিঅ' বনাই সকলোৱে যেন আগবাঢ়ি যাওক, তাৰে মই সকলোকে বেষ্ট অফ লাক দিছোঁ। সকলোকে ভিডিঅ' বনাই আগবাঢ়ি যাওক সকলোৱে। নৰোত্তম ভাই আহিছে আমাৰ। আচ্ছা সঁচা, কিন্তু বঙাইগাঁৱত কোনোবা এনেকুৱা ব্লগাৰ, চাইক্লিং কৰা ব্লগাৰ এজনে যে 20,000 ছাবস্ক্ৰাইবাৰ কৰিব পাৰিছে, সঁচাকৈ বহুত হেপী। কংগ্ৰেচুলেশ্যন নৰোত্তম ভাই, কংগ্ৰেচুলেশ্যন নৰোত্তম ভাই। আৰু সোনকালে 20Kৰ পৰা 1 লাখ ছাবস্ক্ৰাইবাৰ সোনকালে হওক, সেইটোৱে আশা থাকিম। হ'ব বহুত সোনকালে হ'ব, আমাৰ ছাপোৰ্ট আছে সদায়। হয় আচ্ছা মানে বাইদেউ কেইদিনমান আগতে পে'মেণ্ট হ'ব মানে সেইটো অনুভৱটো খুব বেছি ভাল লগা, মানে প্ৰকাশ কৰিব নোৱাৰি। কিন্তু এটা বস্তু, নোপোৱাৰ আগলৈকে যদি এক্সাইটমেণ্ট থাকে পোৱাৰ পিছত যিটো এক্সাইটমেণ্ট ছেকেণ্ডত গুচি যায়, নোপোৱালৈকে যিটো কষ্ট, সেইটো অনুভৱ খুব বেছি সুকীয়া। মানে পেহলা ইনকাম হয়, মই 1 টকা খৰচ কৰা নাই, তেনেকৈ সেইখিনি আছে, মই ৰাখি দিছোঁ, ইউটিউবতে ইনভেষ্ট কৰিম। আৰু নতুক লাগে ইতে খবৰ মই ভাবিলোঁ হাতখন মেলি দিলোঁ হয় খবৰ। আজি কিয় আহিছ এটি ইউটিউবাৰ কি লগে কাক লগ পালো আজি আৰু চেনেলটো কি কৰিব লাগে কত
এংগে টিং কৰে সৌৰভ ৰায় দুজনক লগ পালো খুব ভাল লাগিল যে আমি হিচাপতে সাবস্ক্ৰাইবাৰ বন্ধু লগ পাম ভাবা নাছিলো থেংক ইউ ভাই চাই থাকিবা সাপোৰ্ট কৰি যাবা অল অসম ইউটিউবাৰ জিন্দাবাদ 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 জয় অসম বঙাইগাঁও ইউটিউবাৰ জিন্দাবাদ 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 তই গুলজাৰ ভাই কেনে লাগিলে যে মজা তোমাৰ থাকি আৰু বেছি মজা লাগছে মজা তেনেহ'লে বাই বাই বল আমি যাওঁ গুলজাৰ ৰক গাইজ গুলজাৰ ৰক আৰু নৰত্তম ভাইৰ কথা নকম মই আপোনালোকে নিজে গম পায় নৰত্তম ভাই তেনেহ'লে নৰত্তম ভাই গাই আছে যাওঁ